নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মই অসমীয়া ল'ৰা আমি ইউটিউব চেনেলৰ পৰা সমূহ দৰ্শকলৈ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আজি আমি যোৰহাটস্থিত আঠখিলীয়া নামঘৰত প্ৰাংগণত আহি উপস্থিত হৈছোঁ। ইয়াৰ ভিতৰত কিছু কাৰ্যালয়ৰ ভাগি শুভ জীৱনী ইয়াত লিখা আছে। এয়া
কচু এফালে চোৱা কচু চোৱা এইটো এটা কচু গুটি আমাৰ এইটো এটা কচু গুটি কেমেৰাটো দেখি ওচৰলৈ আহি থাকে এইটো কচু গুটি এইটো কচু গুটি এইটো কেমেৰা এইটো কচু গুটি আজি আমি এই আঠখেলীয়া নামঘৰভাগ দৰ্শন কৰিব হেতু আহিলোঁ ভালেই লাগিছে আৰু আহিছে যথেষ্টজন মানুহ প্ৰায় 50জনৰ অধিক হ'ব চাগে বাকী ৰাইজে কি পায় এয়া আঠখেলীয়া নামঘৰ এইটো আমাৰ কচু গুটি কৈছে আৰু তেওঁ জানে কিবা আশা কওকচোন অকণমান ভিডিঅ' অকণমান কৰি আছে আপুনি কিমান দিনৰ পৰা আছে ইয়াত মই ইয়াত থকা এতিয়া 10 বছৰ 10 বছৰ দিন আপুনি ইয়াতে আছে আপোনাৰ ঘৰ ইয়াতে নে অঁ বাৰু ধন্যবাদ এইটো এটা পুখুৰী ইয়াত এই পুখুৰীত বোলে মাছ আৰু কাছ জলচৰ কিছু হেৰি বস্তু ৰাখিছে মানে জলচৰ প্ৰাণী মাছ কাছ মানুহে দৰ্শন কৰিব পাৰে এতিয়া ঠাণ্ডাৰ কাৰণে বোলে মাছ কাছ ওপৰলৈ বৰকৈ নাই ওলোৱা এইটো এটা বৃহৎ পুখুৰী এখেতে দেখুৱাই দিবলৈ লৈ গৈ আছে আমাক নামঘৰ ভাগৰ বিষয়ে ঠিক আছে আমি কথাই কৈ থকা আঠখেলীয়া নামঘৰ এই আঠখেলীয়া নামঘৰৰ আচল তত্ত্বটো কি অৰ্থটো কি সেই কথাটো আমাক এজন এই নামঘৰৰ নামঘৰীয়াই আমাক আনি দেখুৱাই দিলেহি এই ভাগতে লিখি থোৱা আছে বুলি কৈছে ইয়াত লিখা আছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ ভগৱানৰ আশ্ৰয় লৈ থকা এজন সন্ত লোকৰ সান্নিধ্য পাবলৈ সক্ষম হৈছিল আহোম স্বৰ্গদেউ গদাধৰ সিংহই 1670 খ্ৰীষ্টাব্দত 1681 খ্ৰীষ্টাব্দত ৰাজসিংহাসনত বহিয়েই সন্তলোক দুজনক বিচাৰি আহিল সন্তলোকজন ক'ত গ'ল গমেই নাপালে ৰজাই আশ্ৰমস্থলীত এটি মন্দিৰ পাতি মন্দিৰৰ ভিতৰত এপাত ত্ৰিশূল আৰু এখনি চন্দন কাঠৰ ঠগি ৰাখিলে এই আশ্ৰমস্থলে হ'ল
হ'লগৈ এই ঐতিহাসিক নামঘৰ। স্বৰ্গদেউ গদাধৰ সিংহই 8টা পৰিয়ালক সেই সন্তলোকজনৰ আশ্ৰয়স্থল চোৱা-চিতা ৰক্ষণাবেক্ষণৰ দায়িত্ব দিছিলে। এই 8টা পৰিয়ালৰ বংশবৃদ্ধি হোৱা একেটা চুবুৰী কুৰি খেললৈ ৰূপান্তৰ কৰা হ'ল। 8টা খেল: বচা কুৰি, বৈৰাগী কুৰি, নাঙল কুৰি, ব্ৰাহ্মণ কুৰি, শলাল কুৰি, কছাৰী কুৰি, বৰাহী কুৰি আৰু কাকতি কুৰি। সংগ্ৰাহক তুলসী প্ৰসাদ বৰতামুলী, ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক, গোলাঘাট, 2013 চনত এই কথাটো ইয়াতে লিখিত ৰূপত প্ৰকাশ পাইছে। ৰাইজে নামঘৰৰ ভিতৰৰ পৰা ওলাই আহি ইয়াত বজাৰ কৰাত ব্যস্ত সকলো ৰাইজ। ভিডিঅ' কৰি পঠিয়াই দিব আকৌ। আমাৰ গোবিন্দাই কি লৈছে? গোবিন্দা কি লৈছে? সৰস্বতী পুত্ৰ অজয় এয়া আঠখেলীয়া নামঘৰ। ধুনীয়া ফটো এখন লৈছে। আমাৰ সকলো ৰাইজে এতিয়া বজাৰ কৰাত ব্যস্ত। বাবু কৈ দিয়া আপুনি কেনেকুৱা পালে? কি লৈছে খুইদেউ? আঠখেলীয়া নামঘৰ চিন লৈছে। কিমান ল'লে সেইখন? ছোৱালী কি ল'লি? ফটো লোৱাত ব্যস্ত। পুষ্পতা কি ল'লে? আপুনি ফটো মন মাৰি আছে কিন্তু তুমি এইকেইটাকে লোৱা। আমাৰ ভকতনীয়ে খাৰু ফুলি লৈছে। মইনাটোৱে তুমি কি ল'লা? মই কি ল'ম? একোৱে লোৱা নাই। বিস্কুট কিনি দিলোঁ। ৰাইজ এই আঠখেলীয়া নামঘৰৰ পৰা সকলো ওলাই আহিছে। ওলাই আহি সৌখিনিতে আমাৰ গাড়ীখন আছে। এই গাড়ীত গৈ ৰাইজ উঠিবগৈ এতিয়া। আৰু উঠি ইয়াৰ পৰা আমাৰ যোৱা হ'ব ঢেকীয়াখোৱা বৰনামঘৰ। চাই থাকক পিছলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক পিছৰ অংশটো।